বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ চেনেল স্বাভিমানী অসমলৈ আৰম্ভ কৰিছে আমাৰ প্ৰথমটো এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে লাডাখত ভাৰত আৰু চাইনাৰ সৈন্যৰ মাজত হৈ থকা সংঘাতৰ এই ভয়ংকৰ সময়ছোৱাতে জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা অৰ্থাৎ LOCৰ ওচৰৰ দুৰ্গম এলেকাসমূহত প্ৰথমবাৰৰ বাবে নিয়োগ কৰা হৈছে এগৰাকী মহিলা সৈনিক জানিব পৰা মতে আসাম ৰাইফলছৰ এইগৰাকী মহিলা সৈনিকক উত্তৰ কাশ্মীৰৰ LOCৰ সৈতে লাগি থকা কুপৱাৰাত নিযুক্তি দিয়া হৈছে LOCত মহিলা সৈনিকৰ নিযুক্তিৰ সন্দৰ্ভত ভাৰতীয় সেনাই কৈছে যে যোৱা কেইবছৰত সীমাৰ বাহিৰৰ পৰা মহিলাৰ দ্বাৰা আতংকবাদী সংগঠনসমূহে অস্ত্ৰ-শস্ত্ৰ আৰু নিচাযুক্ত দ্ৰব্যৰ স্মাগলিং কৰি আহিছে গতিকে মহিলা সৈনিকৰ দ্বাৰা সেই মহিলাসমূহৰ চেকিং কৰাটো উপযুক্ত হ'ব আগবাঢ়িছো আমাৰ দ্বিতীয়টো খবৰলৈ কৰোনা ভাইৰাছৰ এই সংকটৰ সময়ত পৃথিৱীৰ সৰু-সুৰা উদ্যোগসমূহৰ লগতে ডাঙৰ কোম্পানীসমূহেও বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰ্থিক গতিশীলতা হ্ৰাস পোৱাৰ বাবে অটোমোবাইল চেক্টৰসমূহতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে জাৰ্মানীৰ বিখ্যাত কাৰ নিৰ্মাতা BMWৰ বাবে 2009 চনৰ আৰ্থিক মন্দাৰ পিছত বৰ্তমান আকৌ এক আৰ্থিক সংকটত ভুগিছে তথ্য অনুসৰি প্ৰায় 787 USD অৰ্থাৎ 5,892 কোটি টকা ইণ্টাৰেষ্ট আৰু টেক্সৰ ৰূপত পৰিশোধ কৰিবলগীয়া হৈছে কৰোনাৰ বাবে ইউৰোপৰ মাৰ্কেটসমূহ বন্ধ হৈ থকাৰ বাবে চাইনাই একমাত্ৰ উপায় হৈ পৰিছে যাৰ বাবে কোম্পানীয়ে এই বছৰ চীনত 1X3 নামেৰে এখন ইলেক্ট্ৰনিক কাৰৰ প্ৰডাকশ্যন কৰিব ভাৰতৰ লগতে আমেৰিকাতো টিকটক বেন সন্দৰ্ভত আলোচনা চলি আছে জনাব খুজিছো যে আমেৰিকাৰ প্ৰায় 10 কোটিতকৈও অধিক টিকটক ইউজাৰ আছে যাৰ বাবে এই ভিডিঅ' মেকিং এপটো যদি বেন হয় তেন্তে কোম্পানীয়ে বহুত লোকচানৰ সন্মুখীন হ'ব পাৰে যাৰ বাবে মাইক্ৰ'ছফ্টে টিকটক কিনাৰ সন্দৰ্ভত কিছু খবৰো ওলাই পৰিছিল আৰু এই সম্ভাৱনীয় বেচা কিনাৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছে যে ইয়াত আমেৰিকাৰ কাট অথবা কিমান শতাংশ শ্বেয়াৰ থাকিব যিহেতু ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে তেওঁ এগৰাকী বিজনেছমেন গতিকে তেওঁৰ পৰা এনে বাক্য শুনাটো কোনো আচৰিত কথা নহয় আগবাঢ়িছো আমাৰ পৰৱৰ্তী খবৰলৈ য'ত 22 এপ্ৰিল তাৰিখে OYOৰ কৰ্মচাৰীসকলক 25% দৰমহা হ্ৰাস কৰি 4 মাহৰ বাবে ছুটি দিছিল কিন্তু জানিব পৰা মতে বৰ্তমান এই দৰমহা হ্ৰাসকৰণ উঠাই দিয়া হৈছে OYOৰ জাননী অনুসৰি যিসকল কৰ্মচাৰীৰ বাৰ্ষিক আয় 8 লাখতকৈ কম তেওঁলোকৰ এই দৰমহা হ্ৰাসকৰণ 1 আগষ্টৰ পৰা উঠাই দিয়া হৈছে বাকী কৰ্মচাৰীসকলৰ দৰমহা হ্ৰাসকৰণ অক্টোবৰ মাহলৈকে থাকিব বুলি জানিব পৰা গৈছে সন্ধানকাৰীসকলৰ বাবে সুখবৰ SWD অসমৰ বাবে অসম চৰকাৰে জিলা ব্লক সমন্বয়ক জিলা পৰিযোজনা সহায়ক ব্লক পৰিযোজনা সহায়ক আৰু অন্য বিষয়সমূহত মুঠ 37টা পদ মুকলি কৰিছে এই পদসমূহত আবেদন কৰিবৰ বাবে আবেদন সম্বন্ধিত বিষয়সমূহত স্নাতক ডিগ্ৰী বা ডিপ্ল'মা থকাটো আৱশ্যক জনাব খুজিছো যে এই পদসমূহৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ 31 আগষ্ট সবিশেষ তথ্যৰ বাবে চেক আউট কৰক www.socialwelfare.assam.gov.in ইয়াৰ লগতে জানিব পৰা গৈছে যে UPSC CDSৰ নটিফিকেশ্যনত জাৰি কৰিছে ইণ্ডিয়ান আৰ্মি নেভি আৰু এয়াৰফৰ্চৰ 344টা পদ যাৰ বাবে গ্ৰেজুৱেটসমূহে দিব লাগিব কম্বাইণ্ড ডিফেন্স এক্সামিনেশ্যন সবিশেষ তথ্যৰ বাবে চেক আউট কৰিব পাৰে www.upsconline.ni.in আবেদনৰ অন্তিম সময় 25 আগষ্ট সন্ধিয়া 6 বজাত বুলি জানিব পৰা গৈছে গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াৰ আগতে নিজৰ আবেদনসমূহ ওপৰৰ ৱেবছাইটত জমা দিব পাৰে আগবাঢ়িছো আমাৰ শেষৰটো জব ৰিলেটেড খবৰলৈ IBPS অৰ্থাৎ ইনষ্টিটিউট অফ বেংক পাৰ্চনেল চিলেকশ্যনৰ তৰফৰ পৰা মুঠ 1157টা পদ মুকলি কৰা হৈছে এই পদসমূহত আবেদন কৰিবৰ বাবে আপোনালোকৰ বয়স 20ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব লগতে কোনো মান্যতাপ্ৰাপ্ত ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব অনলাইন আবেদন কৰাৰ অন্তিম তাৰিখ 26 আগষ্ট আৰু ইয়াৰ এক্সামসমূহ 3, 10 আৰু 11 অক্টোবৰত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে যদি ভাল পালে তেন্তে লাইক কৰিব আপোনালোকৰ এনে সহায়ে আমাক আগবাঢ়ি যোৱাত উৎসাহ যোগাব এনেদৰে দৈনিক খবৰসমূহ চাই থাকিবৰ বাবে সাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকৰ চেনেল স্বাভিমানী